এতিয়া ওলাইছোঁ মৰ্ণিং ৱাক কৰিব আৰু এয়া দেখাইছোঁ মই বাৰু অকণমান দেখাই যাওঁ। এয়া দেখিছেনে কি ধুনীয়া কিডাল কি কয় কৃষ্ণচূড়া গছ, বহুত ফুল ভৰ্তি হৈ আছে, তৰটো পৰি থাকে, বহুত ভাল লাগে চাব। আৰু মই ভাল লগা বস্তু ভিডিঅ' কৰিম। আৰু দেখিছে গুড মৰ্ণিং। এতিয়া বাজিছে ৰাতিপুৱা মোটামুটি 5:30 মানে হ'ল, মানে 5:10 ওলাই আহিছোঁ ঘৰৰ পৰা। তাকে পূৰা চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ অকলে খোজকাঢ়োঁ, যিমান পাৰোঁ জোৰে জোৰে খোজকাঢ়োঁ, মানে ক্ষীণাবৰ কাৰণে পূৰা চেষ্টা কৰি আছোঁ। যদিও মই বহুত বেছি শকত নহয় বাৰু, কিন্তু এইখিনি মোৰ সহ্য নহয়, কাৰণ বহুত বেছি ক্ষীণ আছিলোঁ মই, সেয়েহে আগৰ কথাবিলাক মনত পৰে, সেই ক্ষীণাব খুব ইচ্ছা যায় মোৰ। তাকে এই আৰু খোজকাঢ়ি যি নহওক মোৰ দেহাটো ক্ষীণাক নহয়, মুখখন আগতে ক্ষীণাই বাৰু, অকণমান ক্ষীণালে মুখখন। চাই থাকোঁ ভিডিঅ'টো। এয়া যোৱাৰ পথত যি পায় তাকে অকণমান দেখাই দিলোঁ। এইখন হৈছে গৌৰীপুৰ হস্পিটেল, গৌৰীপুৰ চৰকাৰী হস্পিটেল। তাকে অকণমান বাহিৰৰ পৰাই ভিডিঅ' কৰিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কোনোবা আহিলে সুবিধা হ'ব চাব। এয়া গৌৰীপুৰ চৰকাৰী হস্পিটেল হয়, এইখন গেটখন দেখাই দিলে। পলিঅ' হৈ আছে, এক্সট্ৰা গেট লগাইছে এইখন এক্সট্ৰা গেট লগাইছে। এতিয়া পলিঅ'ৰ সময় হয়, খুৱাই আছে। মোৰ ল'ৰাক বাৰু এতিয়াও খোৱা নাই। তাকে অকণমান দেখাই দি গ'লোঁ বাহিৰৰ পৰিৱেশটো। ভাল লাগে, মানে গোটেইখিনি সুবিধাই আছে, ধুনীয়া ফেচিলিটি, বহুত চাফা চুফা হয়, বহুত ভাল লাগে হস্পিটেলখনত। এয়া তাকে অকণমান দেখাই আছোঁ, বাহিৰৰ পৰিৱেশটো দেখাই দিলোঁ। বহুত ডাঙৰ এৰিয়া হয়, আৰু এইখন হৈছে পুৰণা হস্পিটেল, আৰু এইখন ৰজাই বনাই থোৱা হস্পিটেল আছিল। এইখন পুৰণা হস্পিটেল বুলি কয় চবে, ময়ো তাকে ক'লোঁ। আৰু এইটো নতুনকৈ কি বনাই আছে, যিবিলাক পৰিৱৰ্তন হৈ থাকে, পৰিৱৰ্তন কৰি আছে। আৰু এইটো হৈছে সোণাৰু ফুল বুলি কয় নেকি, এইটোতো কৃষ্ণচূড়া হয়। এতিয়া সোণাৰু ফুল, মানে ইমান ফুলে, মানে একদম মানে পাত দেখা নাযায়, ইমান ধুনীয়াকৈ ফুলে। বহুত মানে গছৰ চাইডে গছ মানে সম্পূৰ্ণ থাকিলে কিমান ভাল লাগিলে হয়। আৰু যেতিয়া মই ভাল পাওঁ গছ মানে ফুল, সেয়েহে। আৰু এইবাৰ একেবাৰে আহিলোঁ অংগনবাড়ী স্কুললৈ। গৰমতে চবৰে কাপোৰ চাপোৰ খুলা মেলি, বহুত গৰম পৰিছে, বহুতে কষ্ট পায়, ইউনিফৰ্ম নিপিন্ধে সেইকাৰণে বাৰু। ইউনিফৰ্ম বহুত বেছি গৰম হয়। ল'ৰাক দেখিছে কাই কি কৰি আছে, কাই কি নকৰে, সেই খালি ঠাণ্ডা কিতাপত, কাৰ নতুন কিতাপ কাই কি কৰে, সেইবিলাকে খালি কি কৰি থাকে, মানে নতুন কিতাপ এখন পালেই হ'ল। আৰু এইটো হৈছে বন্ধু তাৰ, মানে ফুলা খেলে দুজনে। আৰু ফাইনেলি এয়া গৰমত আহি আমাৰ ল'ৰাই মাটিত সোমাই গৈছে, মানে ঘুমাই গৈছে, মানে পূৰা গৰম। আৰু বডি দেখিছে, অৱস্থা নাই বেচেৰাৰ। তাৰপিছত আবেলি এটা এখন ঘৰলৈ গৈছোঁ, তাত দেখিলোঁ শহাপহু, ইমানবিলাক শহাপহু, মানে ঘৰৰ ভিতৰতে দৌৰি ইফালৰ পৰা সিফালে দৌৰি থাকে। তাকে মানে ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। বহুত ভাল লাগে, একদম ধুনীয়াকৈ কলত উঠি ধুনীয়াকৈ হাতত আহি যায়, ভাল লাগে তেনেকৈ। আৰু ল'ৰাই বহুত মানে ফূৰ্তি পাইছে সেইদিনাখন। যিহেতু ভাল লাগিল, তাকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। নিশ্চয় এইবিলাক ভাল পোৱাবিলাকে ভাল পাব বাৰু। বহুত মৰম লগা, একদম সৰু সৰু হয়, আৰু কিবা কিবি খাই আছে, তেনেকৈ ল'ৰাই খুৱাই আছে, ভাল পাইছে, সিও বহুত ভাল পাইছে। তাকে আজি আৰু বিশেষ নাই, আজি এইখিনিয়ে আছিল মোৰ ভিডিঅ'টো। নহ'লে কিবা কিবি দিব গ'লে বহুত দীঘলীয়া হৈ যায়, আৰু এনেই মোৰ ভিডিঅ' দীঘলীয়া কোনো নাচায় ক'ব গ'লে। আজিলৈ বিশেষ নাই, আজিলৈ আহিলোঁ, ধন্যবাদ।